সাবস্ক্রাইব কৰি দিব দেই সকলোৱে তাতে মানুহ আছে লাজ লাগে কাৰণেহে পাকঘৰ ষ্টাৰ্ট কৰিছো হেল্ল গাইস মোৰ পিন্তা জ্যোতিষমান চেনেলত আপোনাক পুনৰবাৰ স্বাগতম জনাইছো আজি ভিডিঅটো পাকঘৰৰ পৰা ষ্টাৰ্ট কৰিছো কিন্তু পাকঘৰৰ পৰা ষ্টাৰ্ট কৰিছো ৰান্ধা বাঢ়া নেদেখা তাতে মানুহ আছে লাজ লাগে কাৰণেহে পাকঘৰ ষ্টাৰ্ট কৰিছো মানে কি আজি মই চাদৰত দহি গুঠিছিলো একদম সিম্পল ভাৱে কেনেকৈ দহি গুঠে হে আপোনালোকৰ লগত শ্বেয়াৰ কৰিব খুজিলো মানে ইমান ভালকৈ নাজানো আকৌ নিজৰ গিহান নিজে গুঠিব জানো আৰু আপোনালোকে চাব যদি আপোনালোকৰো ভাল লাগে তেনেহলে গুঠিব চেষ্টা কৰিব পাৰে ভাত বনাই আছে ময়ো বনাম জগাৰ কৰি দি আছে তাই ভাত পাতিছে মই সবজি বনাম মাছৰুম আনিছে মাছৰুম কাটি থৈছো এতিয়া মাছৰুমৰ তৰকাৰী বনাম আৰু জ্যোতিষমান ককাকৰ লগত টিভি চাই আছে ভিডিঅটো চাব বুলি আশা কৰিলো আৰু মই ভিডিঅটো মই চাদৰ দহি কেনেকৈ গুঠিছিলো এইটো ভিডিঅটো দিম চাওক আৰু ভাল লাগিলে চেষ্টা কৰিব নিজৰ গিহানতো গুঠি ল'ব পাৰিব মই লেচা সূতা লৈছো এনেকৈ বেলেগ দলিও ল'ব পাৰে আৰু এনেকৈ ভাগ ভাগ কৰি লৈছো ইয়াতে কিন্তু মই দলি মিক্স দিছো কাৰণ যেহেতুকে চাদৰখনত দুটা কালাৰ আছে গুলপীয়া আৰু গুনা কালাৰ আছে সেইবাবে মই দুটা কালাৰ মিক্স দিছো দলি আৰু গুলপীয়া কালাৰ গুলপীয়া সূতাটো মই লেচা সূতা লৈছো আৰু গুনাটো মই দলি লৈছো এনেকৈ বেজিত অকমান ডাঠকৈ সূতা ভৰাই লৈছো আৰু এইফালে মই আগতে গুঠা হৈ গল দেই এইটো মই ভিডিঅ' কৰা নহয় এই ফালটোহে ভিডিঅ' কৰিম তো চাওক কেনেকৈ গুঠো মিক্স কৰি লৈছো দলি আৰু লেচা সূতা সমানকৈ কাটি লৈছো পিছত এনে গুঠা হোৱাৰ পিছত সমানকৈ কাটিবই লাগিব তথাপিও মানে এডাল দুডাল ওলাই থাকিলে কাটি ল'ব লাগে দুটা গাঁঠি মাৰি লৈছো বেছিও মাৰিব পাৰে ডাঠ হ'ব তেতিয়া মই দুটা মাৰি লৈছো এতিয়া সূতা ইয়াতে সূতাটো দি কেনে আকৌ দুটা গাঁঠি মাৰি ল'ম ইয়াতে সূতাখিনি দি ল'লো এতিয়া ইয়াত আৰু দুটা গাঁঠি মাৰি ল'ম জোৰত এতিয়া বেজিটো ঘূৰাই আনি এইটো চিলাই মানে গাঁঠি আৰু গাঁঠি মাৰি দিম টাইটকৈ দিব যাতে খুলি নাযায় টানকৈ দিব দুবাৰ দিম এনেকৈ পকাই দিব বেজিটো ইয়াতে ওপৰেদি বেজিটো ফুটাই তলেদি উলিয়াই আনিব তেতিয়া মানে সূতাটো ধুনীয়াকৈ তাৰ লগত মিলি থাকিব আৰু তো এটা দহি হৈ গ'ল এনেকৈ গোটেই চাদৰখনত গুঠি ল'ব এনেকৈ এটা দহি হৈ গ'ল আৰু মই দুটা আঙুলিৰ ফাক ৰাখিছো মাজত এনেকৈ দহি এটা দহি কৰিছো মই ইমান পাৰ্গতো নহয় মই নতুনকৈ শিকিছো কিন্তু মানে নিজে পিন্ধা চাদৰখনত গুঠি ল'ব পাৰো আৰু বেলেগত নিদিলেও হয় তো ট্ৰাই কৰি চাব পাৰে ভাল হ'লে গুঠি চাব পাৰে এনেকৈ গোটেই চাদৰখনত গুঠি ল'লেই হ'ল ইয়াৰে মাজতে কওঁ চেনেলটো লাইক শ্বেয়াৰ আৰু সাবস্ক্ৰাইব কৰি দিব যাতে মোৰ চেনেলটো আগুৱাই যোৱাত সহায় হয়
সঁচাকৈ দেই এইবোৰ কাম কৰিলে বহুত ধৈৰ্য লাগে, বহুত ধৈৰ্যৰ প্ৰয়োজন মানে একেৰাহে গুঠি থাকিলে পিঠিও বিষায় বা হাত চাতো মানে বিষায়, কিন্তু একেৰাহে গুঠা নাই বাৰু। মই লাহে লাহে গুঠোঁ, যেতিয়া সময় পাওঁ তেতিয়া অলপ গুঠোঁ, যেতিয়া আৰু সময় পাওঁ তেতিয়া অলপ গুঠোঁ। সেনেকৈ ল'ৰাৰ লগতো থাকিব লাগে, যেতিয়া মোৰ গুঠোঁতে অকণমান টাইম লাগে, কিন্তু অভ্যাস হৈ যোৱাৰ পাছত পাৰি আৰু এদিনত এখন গুঠিব পাৰে যেতিয়া অভ্যাস হৈ যায়। কিন্তু মইতো নতুন ন, মই শিকিছোঁহে, সেইবাবে মই আপোনালোকৰ লগতো শ্বেয়াৰ কৰিলোঁ, কিজানি মোৰ ভিডিঅ'টোৰ দ্বাৰা কাৰোবাৰ অকণমান হ'লেও সহায়ে হয়। প্ৰায় গুঠা হ'লেই আৰু বেছি নাই, আৰু কেইটামান আছে গুঠা হ'ল। সঁচাকৈ দেই আমি য'ত মানে কাপোৰ চিলাওঁ বা এইবোৰ কৰোঁ কিমান কষ্ট হয় বা কিমান সময়ো যায়, সময়ৰো অভাৱ আৰু কষ্টও যথেষ্ট হয়। তেওঁলোকৰো কিমান কষ্ট হয় নহয়নে বাৰু, এতিয়াহে অনুভৱ কৰোঁ। আগতে আৰু কাপোৰ এযোৰ লওঁ বা দৰ্জি তাত দি আহোঁ চিলাবলৈ, সময়মতে অমুক তাৰিখে লাগিবই, তেওঁলোকৰো যে কিমান দায়িত্বৰ মাজত এনেকৈ চিলাই দিব লগা হয়, মানিছোঁ দেই। ভাল হৈছেনে বাৰু জানিছোঁনে, কমেণ্টত জনাবচোন কেনেকুৱা হৈছে। ময়োতো নতুনকৈ শিকিছোঁ, কেনেকুৱা হৈছে মই নাজানো। মানে মই নিজৰ চাদৰ কেইখন মানে এতিয়া আৰু নিজে মানে গুঠি কেনে পিন্ধোঁ আৰু। তো আজিৰ ভিডিঅ'টো মোৰ ইমানেই আছিলে, আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। কেনেকুৱা পালে জনাব, আৰু মোক আগুৱাই যাবলৈ যেন সহায় কৰে। লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহিছোঁ, পুনৰবাৰ নতুন ভিডিঅ' এটাৰ সৈতে লগ পাম। ধন্যবাদ।